Hi, hello, namaskar and welcome back to my channel Lokhimpur Lora moi so আজি মানে জংঘলত অলপ আহিছো মানে পিকনিক খাব আহিছো অলপ জংঘলত লগৰ বিলাকৰ লগত অলপ তাকে চাওকচোন জংঘলৰ আমাৰ প্লেসটো সো ভালে ধুনীয়া আৰু প্লেসটো লগৰ আৰু এজন আছে দেখাই দিম অলপ এতে কথা পাতি আছে কোন আছে বাকি সৈজন সব বহি আছে লগৰজন ইজন বহি আছে এটক বিচাৰি পোৱা নাই এতিয়া কি কৈছে মানে খুটি লৈ যাব কৈছে মানে আৰ দিব আপনি তো ওখানে খুটি অলপ বিচাৰো কোট আছে খুটি চাও এখন জৰা আছে কিন্তু লোকৰ জৰা আছে ইলে গালিও কৰে চাইলো হলো ট্রাই কৰি এটা পাইছো যেন লাগিছে খুটি এটা উলালো তো এটা খুটি লাগে কি কোন না পাই কেটা খুটি লাগে এটা উলালো আৰু উলিয়াবো ফাইনালি দুটা খুটি উলিয়ালো আৰু অলপজন দুটাই হৈ যাব তিন চাৰি লগত পাবি সেইকাৰণে একাল আছে গালিও দুটাই উলিয়াইছো আৰু কেটা লাগে গম নাপাওঁ আৰু এটা উলিয়াই লওঁ হৈ যাব তাৰপিছত গালি দেখাব খুটিকেইটা মই ধৰি গৈ আছো এতিয়া দেখিলেতো হৈ যাব কেছ এতিয়া মানে অলপ সুস্থি কৰিছে ধৰিবৰ কাৰণে জংঘল মজা জংঘল সব পাহাড়ে পাহাড় से बैक में दिखाया है अपन लोग बैक में दिखाया है এইখনে আমাৰ পাহাৰখন চাইলক এনেকুৱা পাহাৰ বিশেষকৈ পিকনিক প্লেস হয় যেটো আপোনালোকে ইয়াতে আহিব পাৰে এড্ৰেছ দিয়া থাকিব ডেসক্ৰিপচনৰ এড্ৰেছ দি দিম মই আহি পিনে খাব পাৰে পিকনিক আপোনালোকে সো জেগাটো ভাল হয় মানে ভাল আছে পাহাৰীয়া জেগা হয় লগতে নদী আছে পানী পাব আপোনালোকে সো আহিব আমি মানে বেছি ভিতৰত যোৱা নাই অলপ মানে ওচৰতে খাইছো যেটো মানে ইয়াত হাতী প্ৰবলেম হয় অলপ তাৰ কাৰণে অলপ ওচৰতে খাইছো দূৰত গলে দিগদাৰ হৈছে আৰু মানুহ বেছি নাই যেটো আমাৰ ছোৱালী 5-6 মান আছে লৰা আমি দুটাই আছি অকলে মানে আৰু কি কৰিব সো এনেকৈ আৰু খাব আহিছো মানে ছোৱালীজনী বাৰ্থডে আছে কাইলৈ তাৰ কাৰণে আজি পিকনিক খুৱাইছে তাই খুৱাইছে পাৰ্টিটো বাৰ্থডে বুলি তাকে আহিছো আৰু খাওঁ বুলি কিবা খুৱাই চাই লওঁ গৈ দেখাই আছো চাই যাওক আপোনালোকে আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে লাইক কৰি দিব শেয়াৰ কৰি দিব এই দূৰত চাওকচোন অলপ মানে বিস্তৃত ওচৰতে আছে চাওকচোন খৰি আনিছে মানে জংঘলৰ পৰা খৰি আনে মানুহে আমিও আনিব যাওঁ বিশেষ আজি যোৱা নাই পিকনিক আছে যেটো তাৰ কাৰণে খৰি আনিব যোৱা নাই এই মানুহ তিনজনে আনি আছে চাওক আৰু এতিয়া আমি ইফালি নগৈ ইফালি যাম যেটো ভৰি তিয়াবলৈ মন নাই তাৰ কাৰণে ইফালি যাব লাগিব হিলগুটি ওপৰ দি মানে তেল টেঙা হানি তেল চে হানি আহিছে ভৰি তাৰ কাৰণে পানী দি গলে আকৌ ভৰি মানে তিতি যাব বালি লাগিব এইটো কাৰণে ইফালি ওলাই আহিলো আমি আৰু চাওকচোন বস্তু এটা দেখাই আছো এর চাওকচোন চিচাৰ পেলাই দিছে মানে কি পাগল নেকি মানুহ মানে খালি ভৰি কোনবা আহে ন চিচাৰ পেলাই থব লাগে নেকি ইয়াতে চাওকচোন মানুহ আৰু ইয়াত চাবৰি দাদাই মানে কি আমাৰ দাদাই পুৰা মোবাইলত ব্যস্ত হৈ আছে বৰ্তমান আৰু মোবাইলৰ এতিয়া কা ফোন আহিব তাকে ৰিসিভ কৰে নে নাই ফোনটো আহিছে আৰু ৰিসিভ কৰিছে আকৌ থৈ দিলে এতিয়া গৈ আছো আমি বেছি দূৰ নাই পামগে আৰু অলপ আগত আছে গৈ আছো বৰ্তমান এটা ৰাস্তা দেখাম আমি যোনটো ৰাস্তাই গৈ আছো ৰাস্তাটো দেখাই দিম মানে এতে ট্ৰেক্টৰো যায় চাইকেলো যায় ঠেলা চেলা সব যাব পাৰে তো বিয়া চিয়া হলে মানে আমাৰ গাঁৱত যদি বিয়া চিয়া হয় তেতিয়া জংঘলৰ পৰা খৰি আনিবৰ কাৰণে ৰাস্তাটো যাব পাৰে মানে ভাল ৰাস্তা একদম ৰাস্তাটো ভাল মজা আছে পালোহি
পাই গ'লো সেই এতিয়া বৰ্তমান খানা খোৱা জেগাটো তাত বনাই আছে ভাত পানীকে বনাই আছে তাতে গৈ দেখাই আছোঁ কি বনাইছে ধৰক তাতে মানে 3জনী ছোৱালী এজনী ডাঙৰ ছোৱালী আৰু 2জনী সৰু সৰু ছোৱালীয়ে বহি আছে তাতে আকৌ এতিয়া একেটা প্ৰব্লেম হ'ল এফালে যাব লগা হ'ল যেটো পানীত ভৰি নেপেলাওঁ আমি তেল ধানি থোৱা আছে ভৰিত তাৰ কাৰণে ভৰিত পানী নেপেলাওঁ এতিয়া ইফালে গৈ আছোঁ ওচৰত পাই গ'লো এতিয়া হাতখন মানে খুঁটিকেইটা যে উঘালিছিলোঁ হাতখন পৰা কিবা হৈ গ'ল কোলা হৈ গ'ল চাই লাগি গ'ল এইটো ভুজিয়া খাই খাই বহি আছে ৰান্ধনীয়ে আৰু এফালে ৰান্ধনী এইফালে মাংস কাটি আছে নেকি মাংস কাটি আছে আৰু এজনে চেহাৰাটো লুকাইছে ভিডিঅ' কৰা দেখি আৰু এইটো মোৰে চাহটো হয় হাতখন ধুবলৈ আহিছোঁ এতিয়া হাতখন ধুই লওঁ ধুই পিনে আকৌ গৈ আছোঁ ভিডিঅ'ত দেখাই আছোঁ আকৌ কিয় নহ'ব চফা পানীটো আমি বিশেষকৈ নদীৰ পৰা পানী খোৱা নাই যিটো মানে বটল লৈ আহিছোঁ ঘৰৰ পৰা পানী বটলটো নদীৰ পৰা পানী খোৱা নাই নদীৰ পানীটো অলপ আগলৈ আছে তাৰ কাৰণে এতিয়া ইয়াত ফটো মৰা চলি আছে এইটো কেমেৰামেন যে কাৰোবাক লাগে যদি মাতিব কণ্টেক্ট নম্বৰ দিয়া থাকিব তো মাতিব কল কৰিব ফটো মাৰিবৰ কাৰণে কাৰোবাৰ যদি লাগে হাই কৈছে ডাঙৰ ছোৱালীজনী বহি আছে তাইৰ নামটো পূজা হয় দেন তাৰ ওচৰতে 2জনী বহি আছে সৰু ছোৱালী কলমানি এই চাওক ল'ৰাকেইটা মাছ বিচাৰি আছে মাছ না কেঁকুৰা বুলি কিনে বিচাৰিছে চাগে জংঘলত ঘূৰি ফুৰিছে 3টা লগতে আৰু এটা আছে এইফালে দেখাই আছোঁ এক্সিডেণ্ট এইটো এটা ঘূৰি ফুৰিছে দা আশা লৈ ঘূৰি ফুৰিছে লগতে এইকেইটা ফটো শ্বুট কৰি আছে পুৰা কেমেৰামেনকেইটা এইটো মাছ ধৰি আছে গাঁৱৰে খুৰী এজনীয়ে আৰু এইফালে খুৰাই ভেটি আছে পানী ভেটি আছে মানে আৰু আগলৈ নাযাওঁ সো ভিডিওটো যদি এতিয়ালৈকে আপুনি লাইক নাই কৰা লাইক কৰি দিয়ক লগতে আপুনি সাবস্ক্ৰাইব নাই সাবস্ক্ৰাইব কৰি দিয়ক আৰু এইটো অলপমান মৰম চৰম কৰিব আৰু নতুন চেনেলটো চাই যাব আৰু লগতে তো বলক ভাতটো হৈ গৈছে খাওঁগৈ আৰু ৰান্ধনী আৰু এইফালে 3জনী বহিছে ৰ'দৰ ফালে হৈছে কেমেৰাটো মানে চেহেৰা নেদেখা হৈছে এজনে বেছি একো নাই পাৰ্টি বুলি ক'লে অকল ভাতকেইটা আৰু মাংস আছে বেলেগ একো খোৱা নাই এনেকুৱাই আৰু ভিডিঅ'ৰ কাৰণে চবেই মোক ফটো মাৰিব লাগি আছে খাই ল ভালকৈ খাই ল'ব এয়া খাই আছোঁ অলপ ভাত আৰু ইয়াত কেইপিচমান দিছে মাংস এনে কৈছে মাংস দিছে আৰু যথেষ্টখিনি এইখিনি এক্সট্ৰা পেটু ভাজি বুলি কয় অসমীয়া যিটো পেটু ভাজি দিছে অলপ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ নেক্সট ভিডিঅ' আহিছে চাবলৈ নাপাবলৈ চেনেল ছাবস্ক্ৰাইব কৰি দিয়ক আৰু